আজি আমি পোৰাবাৰী প্ৰাইমাৰী কমিটি গঠন কৰিলোঁ 50 জনৰো অধিক মেম্বাৰ লৈ আমি সেই প্ৰাইমাৰী কমিটিৰ দায়িত্ব দিলোঁ আৰু সেই প্ৰাইমাৰীৰ দ্বাৰা আমি সেই অঞ্চলত কাম কৰিম এপিবিক জয়যুক্ত কৰাৰ স্বাৰ্থত আপোনাৰ প্ৰাইমাৰী কমিটিয়ে কাম কৰিব আশা ৰাখিছোঁ তো আমি একেলগে হাতটো ওপৰত কৰিম দে আমি একেলগে শ্লোগান কৰিম APB long live APB long live APB zindabad APB zindabad APB zindabad APB long live Purabari primary long live Purabari primary long live APB zindabad Joy APB Joy APB Joy APB ধন্যবাদ প্রেসিডেন্ট কোনে আছে সভাপতিটো আৰু সম্পাদক ঠিক আছে সভাপতিৰ পৰা আৰম্ভ কৰোঁ এপিবি আদৰণি ল'লোঁ আশা ৰাখিছোঁ আপোনাৰ যোগেদি আগবাঢ়িব দাদা আপোনাৰ ডিভিজন আগবাঢ়ে গান থাকলে পুরা মানুষের তুমি তো মাতৃসকলে বাচ্চাৰ জন্ম দিবৰ কাৰণে হস্পিটালত যায় আমি 1 বিঘা বন্ধক মাটি দিব লগা হয় কিন্তু ইলেকশন আহিলে 500 টাকা আনিলো 1000 টাকা আনিলো তাৰ পিছত আমি ভোট দান কৰোঁ কিন্তু যেতিয়া বিপদ চাপি আহিব আমি মাটি বন্ধক দিব লগা হয় তো কি হৈছে এইবিলাক আমাৰ যি বিটিসি ডিপাৰ্টমেন্ট বিলাক আছে বিভাগ বা শিক্ষক আছে এওঁলোকে চৰকাৰৰ পৰা কিবা এটা পায়নে নাপায় কিন্তু এওঁলোকে নিজৰ বহুমূল্য সময় নষ্ট কৰি ল'ৰা ছোৱালী শিক্ষা দান কৰাত ব্যস্ত হয় এওঁলোকে শিক্ষা দিয়ে কিন্তু কোনো চৰকাৰে এওঁলোকক কিবা এটা সাহায্য নিদিয়ে কিন্তু আমি কৰিম আহি থকা সময়ত যেহেতু আমি সম উন্নয়নৰ কথা কৈছোঁ আহি থকা সময়ত মাদ্ৰাসা স্কুলৰ যে শিক্ষকবিলাক আছে এওঁলোকৰ কাৰণেও আমি দৰমহা দিয়া ব্যৱস্থা এপিবি চৰকাৰে গ্ৰহণ কৰে আৰু আপোনালোকৰ যি সমস্যা এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ লগত আহক এপিবি লগত আহক আপোনালোকে আমাৰ লগত থাকি আপোনালোকৰ সমস্যা যেন আপোনালোকে সমাধান কৰি লওক সেইবাবে মই আহ্বান জনাইছোঁ সৰ্বশেষত আপোনালোকে যেন গৰমৰ মাজতো ইয়াতে উপস্থিত হয় প্ৰাইমাৰী কমিটি গঠন কৰাত আপোনালোকে যেন উপস্থিত হ'ল তাৰ বাবে আমি আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আশা ৰাখিছোঁ আপোনালোকে যেন যি প্ৰাইমাৰী কমিটিৰ দায়িত্ব দিব আপোনালোকে যেন সেইটো গ্ৰহণ কৰিব পালন কৰিব আহি থকা সময়ত